নমস্কাৰ, সমীৰৰ মাজে মাজে আপোনালোকক স্বাগতম। মই আৰু মোৰ দুজন বন্ধুৰ এটা গোট লৈ দেৱাইদেৱ মহাদেৱৰ কৃপাত আকৌ অমৰনাথ ভ্ৰমণলৈ ওলাইছোঁ। এইবাৰ কিন্তু অমৰনাথ আমি পেহেলগাম হৈ যাম। যদি কোনোবা ভক্তবান ৰাইজ ভৱিষ্যতে অমৰনাথলৈ যাবলৈ বিচাৰে, তেনেহ'লে তেওঁৰ কিমানখিনি সাম্ভাৱ্য খৰচ হ'ব পাৰে, ক'ত ক'ত থাকিব লাগিব, ক'ত কেনেকুৱা সুবিধা আছে, মোৰ ভিডিঅ'টো চালে তেওঁলোকৰ নিশ্চয় সহায় হ'ব। এয়া আমি গুৱাহাটী ষ্টেচনৰ কামাখ্যা ষ্টেচনৰ পৰা জম্বু টাৱাৰলৈকে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি জম্বু টাৱাই পালোঁ আৰু জম্বু টাৱাইত নামিয়ে ৰেল ষ্টেচনৰ লগত তাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দেখুৱাৰ পিছত তাত এখন আইডেণ্টি কাৰ্ড দিয়ে। সেইখন কাৰ্ড লোৱাৰ পিছত ভাগৱতী নগৰত ভাগৱতী ভৱনত ৰখাৰ বন্দোবস্ত। এয়া মোৰ বন্ধু অৰূপজ্যোতি বৰুৱা আৰু ভাইটি প্ৰণৱ মেধি। আমি তিনিজনে এটা গ্ৰুপ, আমি তিনিজনে লগ হৈ ওলাইছোঁ। 700 টকা। জম্বু ৰেলৱে ষ্টেচনৰ পৰা ভাগৱতী ভৱনলৈকে শ্বেয়াৰ অটোত 100 টকা। আমি গৈ গৈ ভাগৱতী ভৱন পালোঁগৈ। ভাগৱতী ভৱন এয়া মই দেখাইছোঁ। ভাগৱতী ভৱনত তাত বিনামূলীয়া থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, দোকান পোহাৰ আছে। কিবা দৰকাৰী বস্তু লাগিলে তাত ভাগৱতী ভৱনৰ ভিতৰৰ বজাৰতেই কিনিব পাৰি। ভাগৱতী ভৱনৰ পৰা নেক্সট দিনাখন ৰাতিপুৱা বাছেৰে যাত্ৰা আৰম্ভ কৰাৰ পিছত ৰামবান বুলি ঠাই এডোখৰ আছে। ৰামবানত এখন বিশাল ভাণ্ডাৰ আছে, বহুত ভাণ্ডাৰা আছে। সেই ভাণ্ডাৰাত যিয়ে যি খাবলৈ মন কৰে, কোনোবাই ভাত খায়, ৰুটি খায়, বোলে মিঠাই খায়, নহয় মই গাখীৰে খাম, যোনে যি খায় সম্পূৰ্ণ বিনামূলীয়াকৈ তাত খোৱা বস্তুৰ যোগান ধৰে। তেওঁলোকে কিন্তু এইটো প্ৰসাদ বুলি কয়। খাদ্য বস্তুটোক তেওঁলোকে ভাত বা ৰুটি বুলি নকয়, প্ৰসাদ বুলি কয়, অন্নপ্ৰসাদ। তাৰ পৰা গৈ আমি পেহেলগামৰ পৰা গৈ চন্দনবাৰীত বাছ ষ্টেচনৰ পৰা নমাই দিয়ে। পেহেলগাম বাছ ষ্টেচনৰ পৰা চন্দনবাৰীলৈকে শ্বেয়াৰ টেক্সি 200 টকা। চন্দনবাৰীত সম্পূৰ্ণকৈ বস্তু বেগ বা লগত নিয়া বস্তুবোৰ চেক কৰি লৈ তেওঁলোকে ভিতৰলৈকে সোমাব দিয়ে। ডাঠ নিয়ৰ পৰা নিচিনাকৈ বৰষুণ দি আছে, বহুত ডাৱৰীয়া বতৰ। পিচ্ছু টপ, এয়া ডাৱৰ আহি আছে, বৰষুণ দি আছে মিহি মিহিকৈ। जयशंकर महाराज बहु बजाया सॉन्ग सुनने के बाद इसे এয়া ডাৱৰবোৰ আগবাঢ়ি আহি আছে। আপুনি 3 ৰাতি 4 ৰাতি 5 দিন যাব লাগিব, খোজকাঢ়ি যাব লাগিব, খোজকাঢ়ি আহিব লাগিব। অৱশ্যে ঘোঁৰা বা পালকিৰ বন্দোবস্ত আছে। কোনোবাই পইচা খৰচ কৰিলে ঘোঁৰাটো যাব পাৰে। ঘোঁৰাৰ গভৰ্ণমেণ্ট ৰেট বান্ধি দিয়া আছে, সেই ৰেট মতেই তেওঁলোকে পইচা লয়। চন্দনবাৰীৰ পৰা গৈ প্ৰথমতে পাওঁ আমি এইখিনিত আৰু এটা কথা ক'ব লাগিব। পেহেলগামৰ পৰা চন্দনবাৰী যোৱা যিটো ৰাস্তা, অমৰনাথ যোৱা যিটো ৰাস্তা, সেইটোৱেই বেতাব উপত্যকা। সেইখন জিলা হ'ল অনন্তনাগ জিলা আৰু সেই জিলাৰ মাজেৰে আপোনাৰ বেতাব উপত্যকা, তাক ৱাডি। এই জজিবল পোৱাৰ আগে আগে এয়া গ্লেচিয়াৰ, তলত গ্লেচিয়াৰ গলি পানী আহি আছে। এতিয়া আমি গৈ গৈ পিচ্ছু টপ পালোঁগৈ। পিচ্ছু টপ অতি ওখ পাহাৰ। পিচ্ছু টপৰ এটা ঘটনা আছে। পবিত্ৰ অমৰনাথ গুহালৈ যোৱাৰ পথত পিচ্ছু টপ হ'ল প্ৰথম জিৰণি স্থান। এইটো সৰ্বজন বিদিত যে দেৱাদিদেৱ মহাদেৱৰ শিষ্যৰ ভিতৰত দেৱতা, ঋষি, মুনি, গন্ধৰ্ব, কিন্নৰ, ভূত, পিশাচ, যগ, যখিনী আদিবোৰতো আছেই। সেই অমৰনাথ গুহাৰ পৰা দেৱাদিদেৱ মহাদেৱ যেতিয়া ওলাই আহিব, তেওঁক প্ৰথমতে কোনে সেৱা জনাব, এই লৈ পিশাচ আৰু দেৱতাৰ মাজত এখন যুদ্ধ হয়।
আৰু সেই যুদ্ধৰ তেওঁলোকৰ খালি শিলৰ দলীয়া দলিতেই যুদ্ধ হৈছিলে। সেই যুদ্ধত তাত যিবোৰ শিলৰ স্তূপ জমা হৈ আছে সেয়াও আজিলৈকে তাৰ প্ৰমাণ হৈ আছে। পিচ্যুত পাৰ হৈ আমি যুঁজিবল নাগাকটি পাৰ হৈ পামগৈ শেষনাগ। শেষনাগত থাকিবলৈ কেম্প আছে। শেষনাগৰো এটা ঘটনা আছে। অমৰত্বৰ গুপুত কথা মা পাৰ্বতীক শুনাবলৈ যাওঁতে গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ ডিঙিৰ অলংকাৰ শেষনাগক নমাই দি তাত থাকিবলৈ এটা হ্ৰদ বনাই দিছিলে, যিটো এটা বিশাল হ্ৰদ, আজিৰ তাৰিখত এটা বিশাল হ্ৰদ। আৰু সেই হ্ৰদতে নাগৰাজ শেষনাগ আছিলে। আৰু নাগৰাজ শেষনাগ হ'ল ঋষি কাশ্যপ আৰু কুদ্ৰুৰ বৰপুত্ৰ বুলি জনা যায়। ইয়াত নিশাটো কটাই ৰাতিপুৱা মহাগুনাচ বা গণেশ পৰ্বত পাৰ হ'ব লাগে। এইখনো বৰ থিয় পাহাৰ, চাৰিওফালে ডাঠ কুঁৱলী, হিমবাহ, গ্লেচিয়াৰ, যাক ইংৰাজীত গ্লেচিয়াৰ বুলি কয়। গোটেই গ্লেচিয়াৰ ভৰ্তি, গ্লেচিয়াৰ কাটি কাটি ৰাস্তা ওলোৱাই দিছে। আপুনি গ্লেচিয়াৰ চুই চুই গৈ থাকক, গ্লেচিয়াৰৰ ওপৰেৰে খোজকাঢ়ি গৈ থাকক, এটা বেলেগ ধৰণৰ আমেজ লাগে। গণেশ পৰ্বতখন কেনেকৈ হ'ল? শিৱই ডিঙিৰ অলংকাৰ শেষনাগক নমাই থোৱাৰ পিছত পাৰ্বতীৰ মানস পুত্ৰ গণেশক তাত ৰখীয়া কৰি থলে। আৰু সেই যিখন য'ত ৰখীয়া কৰি থৈছিলে সেইখন পাহাৰৰ নামে হ'ল গণেশ পৰ্বত বা মহাগুনাচ পৰ্বত বুলিও কয়। ইয়াৰ পিছতে পায়গৈ পঞ্চতৰণী। পঞ্চতৰণীত দেৱাইদেৱ মহাদেৱে ক্ষিতি, অপ, তেজ, মাৰুত, বোম, মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ, দেহৰ যিখিনি মানৱ দেহৰ যিখিনি থাকে সেই বস্তুখিনি তাত ত্যাগ কৰি তেওঁ গুহাত সোমাইছিলেগে। গতিকে য'ত তেওঁ এই ক্ষিতি, অপ, তেজ, মৰুত, বোম ত্যাগ কৰিছিল সেইখিনি ঠাই হ'ল পঞ্চতৰণী। এতিয়া আমি অলপ অমৰনাথ গুহাৰ বিষয়ে কওঁ। যে অমৰনাথ গুহাৰ তাৎপৰ্যটো হ'ল দেৱাদিদেৱ মহাদেৱে তেওঁৰ অৰ্ধাংগিনী মাতা পাৰ্বতীৰ অনুৰোধ বা জেদত বাধ্য হৈ অমৰত্ব লাভ কৰা জীৱসমূহে কেনেকৈ অমৰত্ব লাভ কৰিছিল আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ কিছুমান গুপুত কথা ক'বলৈ বাছনি কৰা অগম্য আৰু বিপদসংকুল ঠাইত থকা এটা গুপ্ত গুহা। এই গুপ্ত কথাবোৰ যাতে পাৰ্বতীৰ বাহিৰে আন কোনেও শুনিবলৈ নাপায়, সেইটো কাৰণে তেওঁ বিশেষ ব্যৱস্থা লৈছিল বাবে প্ৰথমতে তেওঁ আহি নন্দীক পেহেলগামত তেওঁলোক গুহাৰ পৰা উভতি নহালৈকে ৰৈ থাকিবলৈ দিছিল। নন্দী যিহেতু এটা গৰু, তেওঁক কৈছিলে বেইল, হিন্দীত বেইল বুলি কয়। আৰু সেয়ে বেইল গ্ৰাম পিছত মুখ বাগৰি বাগৰি পেহেলগাম হয় বুলি এটা ধাৰণা কৰা হয়। ইয়াৰ পিছত তেওঁ জটাৰ পৰা চন্দ্ৰদেৱক নমাই দিছিল। সেই ঠাইখিনিৰ নাম চন্দনৱাৰী। তেওঁৰ ডিঙিৰ অলংকাৰ শেষনাগক নমাই দিয়া ঠাইখিনি শেষনাগ, পুত্ৰ গণেশক ৰক্ষা কৰা ঠাইখিনি বৰ্তমান মহাগুনাচ বা গণেশ পৰ্বত, আৰু শিৱই নিজৰ শৰীৰৰ পৰা গুহাত সোমোৱাৰ আগে আগে তেওঁৰ দেহৰ পৰা পঞ্চভূত ত্যাগ কৰা ঠাইখিনিক পঞ্চতৰণী নামেৰে জনাজাত। কিন্তু বিধি বিধান নাযায় খণ্ডন বুলি কথা এটাও আছে। সেই বিশেষ গুহাটোত এযোৰ উৰিব নোৱাৰা পাৰ পোৱালি ৰৈ গৈছিল। গুহাৰ ভিতৰত শিৱই যেতিয়া পাৰ্বতীক গুপ্ত জ্ঞান দি আছিল, সেই সময়ত পাৰ্বতীৰ টোপনি গৈছিল আৰু পাৰ পোৱালি হালে কি কৰিছিলে, কথাবোৰ শুনি আছিলে আৰু মাজে মাজে গুৰ গুৰকৈ কথাবোৰ শলাগি আছিল। গুপ্ত কথা শেষ হোৱাৰ পিছত মহাদেৱে দেখিছিল যে পাৰ্বতী টোপনিত মগ্ন হৈ আছিল। তেন্তে কোনে শলাগি আছিল বুলি ইফালে সিফালে চাওঁতে দেখিলে পাৰ পোৱালি এহাল তাত আছে। আৰু সিহঁতে যিহেতু অমৰত্ব লাভ কৰিলে, সিহঁতে আজিলৈকে তাতেই আছে। শিৱ ভক্তসকলৰ বিশ্বাস যে বৰফৰ লিংগ দৰ্শন কৰাৰ পিছত যদি ভক্তসকলে পাৰহালো দৰ্শন হয়, তেনেহ'লে ভক্তৰ স্ফীত মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। আন এটা কিংবদন্তীয়ে কয় তাত পাৰ নহয়, শুক পক্ষী আছিল। শুক পক্ষী কি জানেনে? ভাটৌ চৰাই। মাতা পাৰ্বতীৰ যেতিয়া টোপনিত লালকাল হয়, তেতিয়া মহাদেৱে কৈ থাকোঁতে ভাটৌ চৰাইতে আঁকে শলাগি আছিল আৰু সি অমৰত্ব লাভ কৰিছিল। মহাদেৱে যেতিয়া দেখিলে যে ভাটৌ চৰাইটো
কথাবোৰ শুনি আছে। ভাটৌ চৰাইটোক মাৰিবলৈ ত্ৰিশূলডাল মাৰি পঠিয়ালে, কিন্তু ভাটৌটোৱেও গোটেই বিশ্ব ব্ৰহ্মাণ্ড পলাই প্ৰাণ ৰক্ষা কৰি শেষত মহামুনি ব্যাসদেৱৰ পত্নীৰ মুখেৰে সোমাই গৈ তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিছিল আৰু তেওঁ ত্ৰিশূলডালে মাৰিব নোৱাৰিলে। সেই অমৰত্ব সকলো কথা শুনিছিল বাবে সি অবৈধ হৈছিল। আচলতে শাস্ত্ৰ মতে এনেদৰে একেৰাহে মাতৃগৰ্ভত 12 বছৰ কাল আছিল। এই 12 বছৰত গৰ্ভত থাকিয়ে বেদ, উপনিষদ, পুৰাণ আদি সকলো শাস্ত্ৰত তেওঁ পাৰ্গত হৈছিল। শেষত ভগৱান শ্ৰীকৃষ্ণৰ আশ্বাস মৰ্মে মহামুনি ব্যাসদেৱৰ পুত্ৰ হিচাপে গৰ্ভৰ পৰা ওলাই আহি তপস্যাৰ বাবে ওলাই গৈছিল আৰু তেওঁ পিছলৈ শুকমুনি বুলি জনাজাত হৈছিল। 12শ শতিকাত গোটামালিক নামৰ এজন ভেড়াৰখীয়াই 15শ শতিকাত গোটামালিক নামৰ এজন ভেড়াৰখীয়াই তাত বাট হেৰাইছিলে আৰু তেতিয়া তাত এজন অঘৰী সন্যাসীয়ে হাতত এডাল লাঠি দি বাট দেখুৱাই দিছিল। গোটামালিকে পিছদিনাখন লাখুৰিডাল সোণৰ হৈ পৰা দেখি গাঁৱৰ অন্যান্য মানুহক লগত লৈ গুহাটোত থকা ঋষিজনক লগ কৰিবলৈ আহিছিল, কিন্তু তাত কোনো ঋষি বা সন্যাসী থকাৰ চিন চাপ পোৱা নাছিল। এইটো এটা হয়তো মুখচৰক কাহিনী। যিয়ে নহওক, প্ৰত্যেক বছৰে জুনৰ শেষ আৰু জুলাই মাহটোত 28-30 দিনৰ বাবে শিৱৰ লীলা খেলাই হওক বা কোনো প্ৰাকৃতিক কাৰণতেই হওক, সেই বিশেষ গুহাৰ ভিতৰত বৰফৰ এটা শিৱলিংগ দৃশ্যমান হয় আৰু সেই গুহাটো অমৰনাথ গুহা হিচাপে প্ৰসিদ্ধ হয়। এই পেহেলগামৰ পৰা প্ৰায় 51 কিলোমিটাৰ আৰু চন্দনাইৰ পৰা প্ৰায় 42 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাব লাগে। এইটো অমৰনাথ গুহা মই দেখাইছোঁ। খোজকাঢ়ি যাব পাৰি, ঘোঁৰা আছে, পালকি আছে, মানুহ যেনেকৈ ইচ্ছা তেনেকৈ যাব পাৰে। অৱশ্যে এতিয়া হেলিকপ্টাৰ ছাৰ্ভিচো দিছে পঞ্চতৰণীলৈকে। আৰু ইয়াৰ সৰ্বমুঠ খৰচ হ'ল, ভিতৰত যিবোৰ টেণ্ট আছে সেইবোৰ টেণ্টৰ ভাড়া গভৰ্ণমেণ্টে ফিক্স কৰি দিছে। ক'ৰবাত 350, ক'ৰবাত 400, ক'ৰবাত 600, ক'ৰবাত 700 এনেকৈ ঠিক কৰি দিছে। খোৱা লোৱাবোৰ সম্পূৰ্ণকৈ ফ্ৰী। ভিতৰত গোটেই ৰাস্তাত আপোনাৰ ভাণ্ডাৰী আছে, সৰু সুৰা দোকান আছে। তেনেকৈ ধৰক অতি কম বা অতি বেছি 15,000 টকা, অতি কম 12,000 টকা হ'লে এজন মানুহে খুব আৰামত, যদি তেওঁ খোজকাঢ়ি যায়, আৰামত তেওঁ দৰ্শন কৰি আহিব পাৰে। ইয়াৰ বেলতল বুলি ঠাই এডোখৰ পৰাও যায়। বেলতল আৰু চন্দনৱাৰীৰ পৰা শেষত মোৰ চেনেলক আপোনালোকে লাইক কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। আৰু ভক্তপ্ৰাণ ৰাইজে ভৱিষ্যতে গ'লে এই ভিডিঅ'টোৱে আপোনালোকক বহুতখিনি সহায় কৰিব বুলি মই আপোনালোকক ধন্যবাদ জনালোঁ।